আজি সভাখনৰ আদৰণি সভাপতি হিতেশ গগৈ বৰ্তা আৰু তেখেতে আজি অলপ আমাক দুআষাৰ ক'ব। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ আজি 574 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আছে। সেয়েহে আমাৰ ডিব্ৰুগড় লৰুৱা আঞ্চলিক শাখাৰ উদ্যোগত আৰু আমাৰ কলাখোৱা চাৰিআলি ৰাইডিঙীয়া দলৰ আশ্ৰম সংৰক্ষণ সমিতি লগতে স্থানীয় ৰাইজৰ সহযোগত এখনি সভা আয়োজন কৰিছে আৰু সেই সভাখনত কুইজ প্ৰতিযোগিতা, দিহানাম প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা আদিকে ধৰি বহুতো প্ৰতিযোগিতা তাত অনুষ্ঠিত হ'ব। সেই সভাখনৰ সভাপতি মাননীয় হিতেশ গগৈ বৰ্তা তেখেতে মোক নিমন্ত্ৰণ জনাইছিলে সভাখনলৈ, তো তালৈ গৈ আছোঁ আৰু লগতে তেখেতৰ মুখেৰে দুআষাৰ আমি শুনিম। তো একেবাৰে তাত আপোনালোকক লগ পাই। সেই গাইছ আহি পালোহি আৰু মোৰ অহা অলপ দেৰি হৈ গ'ল। এতিয়া প্ৰতিযোগিতা আৰম্ভ হৈছে। তেওঁলোকক নামকৰণ কৰা হৈছে কেলিগোপাল হিচাপে আইমান প্ৰধান শ্ৰেষ্ঠী গ্ৰুপ চি অৰ্থাৎ কেলিগোপাল গ্ৰুপ। 4 নম্বৰ দল এয়া এতিয়া কুইজ প্ৰতিযোগিতা আৰম্ভ হৈছে। দেখিছে আজি সভাখনৰ আদৰণি সভাপতি হিতেশ গগৈ বৰ্তা আৰু তেখেতে আজি অলপ আমাক দুআষাৰ ক'ব। আজি এই কলাখোৱা ৰাইডিঙীয়া দল ক্ষেত্ৰত আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ দুদিনীয়া কাৰ্যসূচী আমি আৰম্ভ কৰি আহিছোঁ। তেতিয়া আজি এই অনুষ্ঠানৰ প্ৰথম দিনা আমি বিশেষকৈ 4টা কাৰ্যসূচী আজি পালন কৰিম। এই 4টা কাৰ্যসূচী হ'ল ৰচনা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু মহিলাসকলৰ দিহানাম প্ৰতিযোগিতা। গতিকে এই 4টা প্ৰতিযোগিতাত আজি আমি ছাত্ৰ ছাত্ৰীসকলৰ বা আইসকলৰ যিটো সহযোগিতা বা যিটো প্ৰেৰণা আমি পাইছোঁ, এইটো তেখেতলোকক প্ৰথমে ধন্যবাদ দিব লাগিব। আৰু দ্বিতীয়তে অহা কালিলৈ আকৌ কাৰ্যসূচী বাকী থাকিব। তথাপিতো আজি এই কাৰ্যসূচী যিধৰণে আমি সফলতা দেখিছোঁ, সেইটো সঁচাকৈ স্বাগতম জনাব লাগিব। আৰু এই অঞ্চলৰ সকলো ধৰ্মপ্ৰাণ ব্যক্তিয়ে হওক, শিক্ষাবিদেই হওক, ছাত্ৰ ছাত্ৰীয়ে হওক, বুদ্ধিজীৱীয়ে হওক, জ্যেষ্ঠ নাগৰিকেই হওক, সকলোৱে যেতিয়া সহায় সহযোগিতা কৰি সাফল্য কৰাৰ কাৰণে মই সকলো ওচৰত ধন্য মানিছোঁ আৰু মই চিৰকৃতজ্ঞ যাচিছোঁ। ভাল লাগিলে, বৰ্তাই ধুনীয়াকৈ আপোনাক বুজাই দিলে। এয়া এতিয়া কুইজ প্ৰতিযোগিতা চলি আছে আৰু ৰচনা প্ৰতিযোগিতাটো ওচৰৰ স্কুল এখনত চলি আছে আৰু ইয়াৰ পিছতে দিহানাম প্ৰতিযোগিতা হ'ব। দিহানামটো মই নোৱাৰিম চাবলৈ দেখাবলৈ, অলপ দেৰি হৈ যাব, মই ঘৰলৈ যাবগৈ লাগিব। প্ৰতিষ্ঠানটোৰ নাম কি? সেই শংকৰগুৰুক আমি স্মৰণ কৰি তেওঁ প্ৰতিষ্ঠানটোৰ নামেৰে আমি তেখেতক প্ৰত্যেক বছৰে স্মৰণ কৰি আহিছোঁ, তেখেতৰ নামত সেৱা জনাই আহিছোঁ। গতিকে সেই বিখ্যাত প্ৰতিষ্ঠানটোনো কি? সম্পূৰ্ণ শুদ্ধ। আপুনি চাহ একাপ দিব পাৰে দেই ধুনীয়াকৈ। শংকৰদেৱ সংঘ আপোনাৰ আমি মই সেইকাৰণে কৈছোঁ। ইয়াত ধুনীয়াকৈ নিৰামিষ ভাত দিছে আৰু খাই লওঁ, তাৰপিছত ঘৰলৈ যামগৈ আৰু।